হেল্ল' বন্ধুসকল, গুড মৰ্ণিং। মই চন্দন আৰু মোৰ লগত আছে কুকিল। আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল আছামিজ কমেডি মিক্স। বন্ধুসকল, আজি কমেডি নহয়, আমি এঠাইলৈ গৈ আছোঁ আপোনালোকৰ সকলোৰে চিনাকি ভাঙাটি বিখ্যাত দীপজ্যোতি ডেকাৰ ঘৰলৈ। চ' আমি আছোঁ এতিয়া ৰাস্তাত এয়া, আৰু খন্তেক পিছতে আমি লগ পাম দীপজ্যোতি ডেকাক তেওঁৰ ঘৰত। আৰু গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈ চাই থাকক। বন্ধুসকল, ফাইনেলি আমি আহি পালোঁ এয়া দীপজ্যোতিৰ ঘৰত। নমস্কাৰ। এয়া আজি চন্দন দা আহিছে আমাৰ ঘৰত, আৰু বহুত দিনৰ পৰা আমাৰ লগত আছে বাৰু চন্দন দা। আৰু কেইখনমান আমি ভিডিঅ' কৰিছিলোঁ আগতে, কিন্তু এতিয়া কৰ্ম ব্যস্ততাৰ কাৰণে চন্দন দা আহিব পৰা নাই। আজি হঠাৎ ওলাল আহি, আৰু আহি ভাল লাগিল বাৰু। আৰু কিবা কবি নে চন্দন দা? এতিয়া কিবা কম মানে আমাৰ চেনেলটো মানে বহি আছে এতিয়া। এতিয়া চেনেলটো বোলা বহি আছে, সকলোৱে অলপমান লাৰি ফালে অলপমান ঘুমুৱা কৰি দিবি বঢ়িয়াকৈ। তাৰপিছত সকলোৱে চাব বুলি আশা কৰিলোঁ, আৰু বহুতখিনি কষ্ট কৰি আছে। আৰু আমাক যেনেকৈ আদৰি লৈছে চন্দন দা চেনেলটো আদৰি ল'ব বুলি আশা কৰিলোঁ। আছামিজ কমেডি মিক্স খুব সুন্দৰ চেনেল হয়, নতুন নতুন প্ৰতিভাবিলাকো এইটো চেনেলে বিকাশ কৰি আছে, আৰু সকলোৱে চাই পেলাই এই চেনেলটো অলপমান আগবাঢ়ি যোৱাত সহায় কৰে বুলি আশা কৰিলোঁ। আৰু বাকী আজি শ্বুটিং ক'ত আছে? আজি শ্বুটিং আছে ইয়াতে, হ'ব অলপ পিছত। তাৰপিছত বৰষুণৰ কাৰণে এতিয়া অলপমান ঘৰতে আছোঁ, এনেকৈ আৰু নেক্সট ভিডিঅ' আহিব। তাৰপিছত এতিয়া সৰু ছোৱালী ভিডিঅ' দি আছোঁ, তাৰপিছত টাউনৰ ছোৱালী, গাঁৱৰ ল'ৰা, এনেকুৱা দি আছোঁ। ৰাইজে দেখোন চাই ভাল পাই আছে। আৰু কিছুমানে নিগেটিভ কমেণ্ট কৰিবই, যিমান ভাল কৰিলেও বাৰু সিহঁতে ভাল হোৱা কাৰো দেখিব নোৱাৰে, যিমান ভাল কাম কৰিলেও। আৰু এতিয়া বৰ্তমান খেতিকেই কৰি আছোঁ। তাৰপিছত এনেকৈ দি আছোঁ আৰু মাজে পালে ৰাইজে যোনখানে চাই ভাল পায় সোনখানে আমি কৰিব লাগি চেষ্টা কৰি আছোঁ। আৰু আমাৰ চেনেলত আহিম, নিশ্চয় আহিম। আগতেও কৈছোঁ, যিহেতুকে মোৰ যেতিয়া মই কৰা নাছিলোঁ ভাঙা টিভি, তেতিয়াও চন্দন দাহঁতৰ লগত ধুনীয়াকৈ কৈছিলোঁ বহুতকেইখন শ্বৰ্ট ফিল্ম। তেতিয়া ইমান এটা ৰাইজে গম পোৱা নাছিল ধৰ। আৰু এতিয়া আকৌ যদি ষ্টাৰ্ট কৰিব লাগিব, যিহেতুকে আগৰ পৰাই অহা চেনেলবিলাক আমি পাহৰিব নোৱাৰোঁ কেতিয়াও। আৰু বহুতখিনি চন্দন দাহঁতেও কষ্ট কৰি গালি খাই আহিলেও আমি কাম কৰিছিলোঁ বহুত তাতেও, আৰু চন্দন দাহঁতেও ভাল কাম কৰি আহিছিল। এতিয়াও কৰোঁ বুলি আশা কৰিলোঁ, আৰু ৰাইজে আদৰি ল'ব বুলিও আশা কৰিলোঁ। আৰু ঠিক আছে দীপ, হয়। আৰু আজি বেছি কথা নাপাতো বাৰু বাৰু, নিশ্চয় বহুত ভাল লাগিল, ধন্যবাদ। আৰু যিমানখিনি সময় দি আমাৰ ভিডিঅ'টো চাই আছা, চন্দন দা চেনেলটো চাই আছা, সেইসকললৈ বহুত বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু যদি এইটো ভিডিঅ' চাই ভাল পাইছা, তেতিয়াহ'লে অলপ শ্বেয়াৰ কৰি দিবি, আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বি। আৰু যদি কিবা ভুল হৈছে তেতিয়াহ'লে কমেণ্ট কৰিবি, বেয়া হ'লেও কমেণ্ট কৰিবি, ভুল হ'লেও কমেণ্ট কৰিবি। আৰু মুঠতকৈ আপোনালোকে যি কৰা কৰিবি, আপোনালোকৰ ওপৰতে বাৰু এই চেনেলটো বাৰু চাব বুলিও আশা কৰিলোঁ। চ' গাইজ, থেংক ইউ। বন্ধুসকল, এয়া আমি দীপজ্যোতিৰ বাটত, আৰু এতিয়া আমি যাম। আৰু এয়া এতিয়া ক'ত যাব হচ্ছে, ঘৰতহে যাবি নে আমাৰ ঘৰতহে যাবি, এতিয়া ধৰিবহে পাওঁ না। এতিয়া ঘৰত যাম, আমি বিদায় ল'লোঁ আৰু চাহ খালোঁ। আৰু বিদায় ল'লা, এতিয়া ঘৰত যাব, ঘৰতহে যায় নে ক'ত যায় নাজানো বাৰু, সিহঁতৰ কথা সেইটো। তাৰপিছত আমাৰ ঘৰৰ পৰা এতিয়া বিদায় ল'লা বাৰু। ঠিক আছে, আকৌ পুনৰ লগ পাম, আকৌ আহিম, দেখুৱাম। আৰু ইয়াৰ লগত বহুত কথা পাতিব আছে, আৰু আপোনালোকক জনাব আছে, পিছে পৰে জনাম। আৰু আপোনালোকে চাই থাকিব। কেনেকুৱা পাইছে জনাব। আৰু আমাৰ ঘৰৰ পৰিৱেশটো এনেকৈ আছোঁ আমি। তাৰপিছত চন্দন দাই কেমেৰা কৰি দেখালা, তাৰপিছত আপোনালোকে কমেণ্ট কৰি জনাব ভাল পাইছে নে বেয়া পাইছে। আৰু কিবা ক'বা নেকি? আৰু কি ক'ম, আৰু চন্দন দাৰ চেনেলটো চাব বুলি আশা কৰিলোঁ। আৰু আদৰি ল'ব ৰাইজে, বহুত কষ্ট কৰি আছে, আৰু নতুন নতুন ছোৱালীবিলাকক ভিডিঅ' কৰিব লাগি উৎসাহ দি আছে, আৰু বহুত আগৰ পৰাই কাম কৰি আছে। কিন্তু বহুত দিনৰ কাৰণে ভিডিঅ' কৰা নাই কাৰণে চেনেলটো এতিয়া বৰ্তমান গ্ৰ' হোৱা নাই। সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। তুমিতো আৰু ছাকচেছে নাই ছাকচেছ হোৱা নাই, আৰু কৰিব লাগিব ধৰ, কৰি আছোঁ এনেকৈ ৰাইজৰ মাজত যিমান পাৰোঁ আমি মনোৰঞ্জন দি যাব চেষ্টা কৰি আছোঁ। তাৰ মাজতে আমাৰো ভুল হয় বাৰু, তেনেকৈ আৰু আজিকালি হৈছে চব প্ৰতিযোগিতাৰ যুগ, সেইকাৰণে সদায় ভাল কাম কৰি যাব লাগিব। আমাৰো ভুল হয়, ৰাইজ নহ'লে আমি অসম্ভৱ। ঠিক আছে বন্ধুসকল, চাই থাকিব। আজিলৈ এৰিছোঁ, বাই বাই।